নমস্কাৰ। বৰদোৱাৰ দৰে এটা পবিত্ৰ স্থানত কাৰোবাক বাধা দিয়াটো, তাৰ উপৰিও গৌৰৱ গগৈ ডাঙৰীয়া কংগ্ৰেছৰ সভাপতিৰ বাদেও তেখেত এজন আহোমৰ সন্তান, এজন জনজাতীয়, এজন ভূমিপুত্ৰ, এজন সন্তান। তেখেতৰ দৰে ব্যক্তিক নেতা মই পিছত থলোঁ, তেখেতৰ দৰে এজন ব্যক্তিক বৰদোৱাৰ দৰে পবিত্ৰ স্থানত কোনোবাই বাধা দিয়াটো কিমান দুৰ্ভাগ্যজনক কথা বা কিমান দুখৰ বিষয় আপোনালোকে এবাৰ চিন্তা কৰি চাওক। এজন নগাঁওবাসী হিচাপে আগে কেতিয়াও এনেকুৱা আমি দেখা নাছিলোঁ, বা এজন নতুন প্ৰজন্মৰ সচেতন যুৱক হিচাপে আমি কেতিয়াও এইবোৰ আমি কাৰ্যকলাপ কাহানিও শুনা নাছিলোঁ বা কাহানিও আমি দেখা নাছিলোঁ যে বৰদোৱাৰ দৰে পবিত্ৰ স্থানত কাৰোবাক বাধা দিয়া হয়। আমি নতুন প্ৰজন্মক কি মেছেজ দিছোঁ? মই আকৌ কৈছোঁ যে ৰাজনীতিৰ জেগাত মুখ্যমন্ত্ৰী ডাঙৰীয়াক আজি 3 দিনমানৰ পৰা আমি লক্ষ্য কৰিছোঁ বা সংবাদ মাধ্যমত তেখেতৰ বাইট দেখি আছোঁ। প্ৰত্যেকটো কথাত গৰু মাংস, প্ৰত্যেকটো কথাত হিন্দু। আৰু নতুন প্ৰজন্মৰ যুৱকসকলে হিন্দু আৰু গৰু মাংস বিচাৰি থকা নাই, নতুন এখন অসম বিচাৰিছে, যিটো গৌৰৱ গগৈৰ পৰা আশা কৰিছে। আপুনি যেতিয়া ডিব্ৰুগড়লৈ ভ্ৰমণ কৰে বা আপুনি যেতিয়া যোৰহাটলৈ ভ্ৰমণ কৰে, তেতিয়া বা কোনোবা ধৰ্মীয় অনুষ্ঠানলৈ যেতিয়া যায়, যেনেকৈ গৌৰৱ গগৈ ডাঙৰীয়া আহোম সম্প্ৰদায়ৰ ব্যক্তি বা এজন আহোম সম্প্ৰদায়ৰ ভূমিপুত্ৰ যুৱক, যেতিয়া আপুনি মেডাম মেফিত যায়, তেতিয়া কিন্তু আপোনাক বাধা নিদিয়ে যে আপুনি ব্ৰাহ্মণ সম্প্ৰদায়ৰ লোক বা আপুনি শৰ্মা লিখে বুলি আপোনাক সেই মেডাম মেফিৰ ভিতৰত বা সেই পূজা পাতলৰ যিটো অনুষ্ঠান, তাত আপোনাক কিন্তু বাধা নিদিয়ে। তাত কিন্তু আপোনাক কলা পতাকাৰে আপোনাক গো বেক ধ্বনি নিদিয়ে। গতিকে মই আপোনাক বাৰম্বাৰ হাতযোৰ কৰি অনুৰোধ জনাইছোঁ, এজন নগাঁওবাসী এজন যুৱক হিচাপে বা নগাঁও এজন সচেতন যুৱক হিচাপে খুব বেছি দুখ পাইছোঁ। আপুনি উজনি অসম ভ্ৰমণ কৰে, আপুনি গৌৰৱ গগৈ ডাঙৰীয়াৰ আহোম সম্প্ৰদায়ৰ যিবোৰ অনুষ্ঠান আছে বা যিবোৰ পূজা পাতল আছে বা মেডাম মেফিতে হওক, আপুনি যেতিয়া পূজা দিবলৈ যায়, আপোনাক কিন্তু তেনেকুৱা ধৰণৰ আচাৰ ব্যৱহাৰ নকৰে বা আপোনাক তেনেকুৱা ধৰণৰ ব্যৱহাৰ নকৰে। কিন্তু আপুনি বৰদোৱা স্থানত বা বৰদোৱাৰ নিচিনা পবিত্ৰ এটা স্থানত আপুনি গৌৰৱ গগৈ ডাঙৰীয়া কেইজনমান সেই 1250 টকীয়া কেইজনমান গুণ্ডাক আপুনি লগাই আপুনি তাত বাধা প্ৰদান কৰিছে। যদি আপোনালোকে সেই কাৰ্যসূচীটো বৰদোৱাৰ স্থানত যদি আপুনি নলৈ আপুনি যদি নগাঁও মাজমজিয়াত ল'লহেঁতেন বা আপুনি যদি যোৰহাটত ল'লহেঁতেন, আপোনাক ক'ব লগা একো নাছিলে বা আপোনাক সমালোচনা চাগে আমি নকৰিলোহেঁতেন বা মই নকৰিলোহেঁতেন এজন নতুন প্ৰজন্মৰ যুৱক হিচাপে। আপোনাক এইটো কাৰণেই দুখ প্ৰকাশ কৰি কৈছোঁ যে ৰাজনীতি কৰিব লাগে মানুহে, কিন্তু ইমান তললৈ নামি ৰাজনীতি কেতিয়াও কৰিব নাপায়। আৰু ভৱিষ্যতেও আশা কৰিছোঁ আপোনাৰ দিনত তেনেকুৱা যাতে ৰাজনীতি নহয়। আৰু বৰদোৱাৰ দৰে পবিত্ৰ স্থান কাৰো পৈতৃক সম্পত্তি নহয়তো, মোৰ দেউতাৰ সম্পত্তি নহয়তো, সকলোৰে সম্পত্তি, সকলোৰে যোৱা অধিকাৰ আছে। তাত গৌৰৱ গগৈ ডাঙৰীয়াই আশীৰ্বাদ ল'ব যোৱাটো কি ভুল হ'ল? কি ভুল হ'ব পাৰে? আপুনি ৰাজনীতিভাৱে আপুনি শংকিত হ'ব পাৰে, গৌৰৱ গগৈ ডাঙৰীয়াৰ উত্থানত আপুনি শংকিত হ'ব পাৰে, সেইটো বেলেগ এটা বিষয়। বা আপুনি তাত কাউণ্টাৰ কৰক, আপুনি ৰাজনীতি কৰক, তাত আমাৰ ক'ব লগা একো নাই। আপুনি গৰু মাংসৰ কথা কওক, হিন্দুৰ কথা কওক, আপুনি কৈ থাকক, তাত আমাৰ ক'ব লগা একো নাই। কিন্তু অসমৰ নতুন প্ৰজন্মৰ যুৱক যুৱতীসকলে কেতিয়াও আশা নকৰে, হিন্দু, গৰু মাংস এইবোৰ আশা নকৰে আপোনাৰ পৰা। আপুনি 2টা কাৰ্যকালত আপুনি কিমান বিকাশ কৰিলে, কিমান উন্নয়ন কৰিলে,
সেইবোৰ আপোনালোকে সন্মুখত ৰাখক, সেইবোৰ উত্থাপন কৰক, সেইবোৰেৰে আপোনালোকে সমালোচনা কৰক। এতিয়া মোক বহুতে ক'ব যে পাকিস্তান সমৰ্থন কৰা ব্যক্তি, পাকিস্তানী গৌৰৱ গগৈ পাকিস্তানৰ লগত লিংক আছে। আৰে বাবা, পাকিস্তানৰ লগত যদি লিংক আছে গৌৰৱ গগৈ ডাঙৰীয়া, আপোনালোকে আটক কিয় নকৰে? আপোনালোকে এৰেষ্ট কিয় নকৰে? এৰেষ্ট কৰক। বৰদোৱা স্থানত যোৱাৰ কাৰণে আচলতে বাধা কোনে দিলে, কিয় বাধা দিলে, কি কাৰণে বাধা দিয়া হ'ল, সেই প্ৰশ্নৰ উত্থাপন হৈ থকাৰ কাৰণে মই আপোনালোকক থুলমূলকৈ বুজাবলৈ চেষ্টা কৰিলোঁ। আজিৰ দিনত কিয় এইবোৰ আমি দেখিবলৈ পাইছোঁ বা এনেকুৱা ধৰণৰ ঘটনা কিয় ঘটিবলৈ পাইছে, এইটোৱে খুব লজ্জাৰ বিষয় আৰু লজ্জাজনক বিষয়। আকৌ কৈছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়াক, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কাটৰে অনুৰোধ কৰিছোঁ, আপোনাক অনুৰোধ কৰিছোঁ যে এনে কাৰ্যকলাপ আৰু ভৱিষ্যতে নকৰিব, এনেকুৱা কাম আৰু ভৱিষ্যতে নকৰিব। বৰদোৱাৰ দৰে এটা পবিত্ৰ স্থানক আপোনালোকে কাৰোবাক যোৱাটো বাধা দিয়াটো খুব বেয়া মেছেজ বা খুব বেয়া এটা পৰিৱেশলৈ যোৱা আমি দেখা পাইছোঁ বা খুব বেয়া লাগিছে। বেলেগ একো নাই, মুখ্যমন্ত্ৰী ডাঙৰীয়াক কাটৰে অনুৰোধ জনাইছোঁ, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যে আপুনি ভৱিষ্যতে এনেকুৱা কাম কাজ আপোনাৰ সতীৰ্থক দি নকৰাব। কাৰণ নগাঁওবাসী এজন যুৱক হিচাপে গোটেই অসমত, গোটেই বিশ্বত, গোটেই ভাৰতত এটা বদনাম হৈ গ'ল যে নগাঁৱৰ পবিত্ৰ স্থান বৰদোৱাত কোনোবা ব্যক্তি বা কোনোবা লোক যদি যায়, তাত বাধা দিয়া হয় বা কাৰোবাক বাধা দিয়ে বা তাত সেই স্থানত এনেকুৱা লেতেৰা ৰাজনীতি কৰে বা ইমান তললৈ নামি ৰাজনীতি কৰে, সেই পবিত্ৰ স্থানত সেইটো এটা মেছেজ গৈছে নতুন প্ৰজন্মৰ মাজত, বা তেনেকুৱা কেতিয়াও আমি যাতে শুনা নাপাওঁ বা আমি চকুৰে দেখা নাপাওঁ, সেইটোৱে আমি আশা কৰিম এজন নগাঁৱৰ এজন সচেতন যুৱক হিচাপে। ধন্যবাদ। জয় আই অসম।